সুপ্ৰভাত বন্ধুসকল, মই আছোঁ বৰ্তমান কানাডাৰ বাৰ্লিংটনৰ এখন জেগাত। আজি হ'ল 8 ছেপ্টেম্বৰ। আজি আমাৰ প্ৰাণৰো আপোন সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ জন্ম শতবাৰ্ষিকী গোটেই পৃথিৱীতে উদযাপন কৰা হৈছে। সেই শিল্পীজনাৰ প্ৰতি আজি আমাৰ আন্তৰিক শ্ৰদ্ধাঞ্জলি আমি জ্ঞাপন কৰিছোঁ। গতিকে আৰু আটাইকে আমি আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জনালোঁ। ইয়াত যথেষ্টখিনি ঠাণ্ডা অনুভৱ কৰিছোঁ। ইয়াৰ টেম্পাৰেচাৰ হৈছে বৰ্তমান 9 ডিগ্ৰী। গুৱাহাটীত যিটো গৰম পালোঁ তাৰ একেবাৰে ওলোটা। তাত ধৰক 35 ডিগ্ৰী, ইয়াত আহি পেলাই 9 ডিগ্ৰী। এতিয়াৰ বৰ্তমানৰ উষ্ণতা 9 ডিগ্ৰী। এতিয়া আজি 8 তাৰিখ ৰাতিপুৱা 7:30 বাজিছে, কিন্তু মই যথেষ্ট ঠাণ্ডা অনুভৱ কৰি আছোঁ। এই জেকেটটো পিন্ধিছোঁ যদিও মোৰ জেকেটে কোনো কাম তেনেকৈ কৰা নাই, কিন্তু উপায় নাই। মোৰ জেকেট এইটোৱে আনিছিলোঁ জেকেট। ঠাণ্ডা অলপ আমি অনুভৱ কৰি আছোঁ এতিয়াও। ইয়াৰ মানুহবিলাক যথেষ্ট অৱস্থাপন্ন। প্ৰত্যেক মানুহৰ ঘৰৰ সন্মুখত 3খন 2খন, এই কাৰোবাৰ ঘৰত 4খন গাড়ী দেখা পাওঁ। গতিকে মানুহবিলাক যথেষ্টখিনি বিত্তবান হ'ব লাগিব। বিত্তীয় অৱস্থা যথেষ্টখিনি ভাল ইয়াৰ ব্যক্তিসকলৰ। মই বৰ্তমান খোজকাঢ়ি আহি আছোঁ। এই অঞ্চলটো বৰ সুন্দৰ, চকুত লগা। ইয়াত বেছিভাগ কানাডাৰ থলুৱা ব্যক্তি বাস কৰে। গতিকে এইটো সম্পূৰ্ণ চাহাবৰ অঞ্চল। গতিকে ঘৰবিলাকো বৰ ধুনীয়া আৰু খুব পৰিষ্কাৰকৈ ৰাখিছে। ৰাস্তা পদূলিৰ বৰ সুন্দৰ ব্যৱস্থা আপোনালোকে দেখিবলৈ পাইছে। এতিয়া লাহে লাহে পাতৰ বৰণ, গছবোৰৰ পাতৰ বৰণ ৰঙচুৱা হ'ব। ৰঙচুৱা হৈ পেলাই পাতবিলাক সৰিবলৈ আৰম্ভ কৰিব। এই কিছুমান গছৰ পাতৰ ৰং ইতিমধ্যেই সলনি হোৱা দেখিছোঁ। এই গোটেই অঞ্চলবিলাকৰ যিবিলাক গছ আছে সেইবিলাক গছৰ পাতৰ বৰণবিলাক সম্পূৰ্ণৰূপে সলনি হ'ব। বিভিন্ন ধৰণৰ কালাৰে, বিভিন্ন ধৰণৰ ৰঙে ইয়াত ৰূপ ল'ব। সেইটো আকৌ চাবলগীয়া হ'ব।